বাক্সা জিলা হিসাবে বাক্সা সমষ্টি এটা আছে আৰু এটাটো হ'ল মানাস LIC দুটা সমষ্টিও খুব ভাল মাৰ্জিনত আমি BPF দলে জিকিবলৈ সক্ষম হৈছে। সেইটো হ'ল সকলো ৰাইজৰ সকলো জাতি জনগোষ্ঠীৰ কণ্ট্ৰিবিউশ্যন। ইহঁতে আমাক যদি এনেকুৱা সহায় নকৰিলে হয় আমি নিজিকিলে হয়। সেইকাৰণে আমি কৈছোঁ বহুত জাতি জনগোষ্ঠী বহুত ৰাইজে আমাৰ BPF দলৰ কথাটো শুনি পেলাই বিশ্বাস কৰি পেলাই আমাক ভোট দি পেলাই জিকাই দিছে। এতিয়া হ'ল ৰাইজে কি আশা কৰিছিলে, ৰাইজে কি বিচাৰিছে সেইটো কাম কৰাটো আমাৰ দায়িত্ব। এতিয়া আমাৰ দলৰ কৰ্মীসকলক মই সেইটোৱে কৈছোঁ যে ইমান ঠাৰাঠাৰি হ'ব নালাগে, কাম কৰিম আমি, সময় আছে। আমাৰ এই দিছপুৰ হওক BTC হওক 15 বছৰ কণ্টিনিউ থাকিব। যিকোনো সমস্যা আমি সমাধান কৰিবৰ কাৰণে আমি চেষ্টা চলাই যাম। মুঠতে ৰাইজে বহুত আশা কৰিছে, এই আশাটো আমি আশাটো আমি পূৰণ কৰি দিয়াটো আমাৰ দায়িত্ব, চৰকাৰৰ দায়িত্ব। আমি কাম কৰিম। জিলাৰ সদৰবিলাকত আপুনি আহিব? হয়, মই সব ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত মই আহিব, ডিপাৰ্টমেণ্টক লৈ পেলাই মই ৰিভিউ মিটিং কৰিব, ক'ত কি হৈছে হোৱা নাই আৰু ৰাইজে কি বিচাৰিছে সেইবিলাক গোটেই বস্তু আমি গম পাম সেইদিনা। যিহেতু এই 2 মাহটো মই ফ্ৰী আছোঁ, যিহেতু জুলাইতহে বাজেট হ'ব, এইকাৰণে মই কৈ আছোঁ আকৌ আহিব। মই PWD ডিপাৰ্টমেণ্ট হওক, এগ্ৰিকালচাৰ হওক, এডুকেশ্যন হওক, এনেকুৱা ডিপাৰ্টমেণ্ট সিহঁতক লৈ পেলাই মই ৰিভিউ মিটিং কৰিব মছলপুৰত, সব ডিষ্ট্ৰিক্টত কৰিব। স্যার BPF-এ BTC পৰিষদীয় নিৰ্বাচনতে হওক বা বিধানসভা নিৰ্বাচনতে হওক যথেষ্টখিনি সফলতা পাইছে। হয়, এতিয়া এইটো 15 বছৰ কণ্টিনিউ যাব। এতিয়া ৰাইজে যিটো বিশ্বাস কৰি পেলাই আমাক জিকাই দিছে সেইটো আমি পূৰণ কৰিব লাগে বুলি মই কৈ আছোঁ। এইটো ৰাইজে যিটো বিচাৰিছে সেইটো কাম কৰাটো আমাৰ দায়িত্ব। ABC ব্লকৰ সমস্যাটো কেনেধৰণে হ'ব? ABC ব্লকৰ যি ভূমি সমস্যা, ABC ব্লকৰ সমস্যাটো হ'ল কোন দিনৰ কোন যুগত কি নিয়ম বনোৱা নাই মই একো নাজানো, কিন্তু মই জানো 2003 চনৰ 10 ফেব্ৰুৱাৰীত চুক্তিলৈকে যিসকল আছে সবে BTCৰ বাসিন্দা, এই নিয়ম হিচাপে সবে মাটিৰ পাট্টা পাব পাৰে। মন্ত্ৰী আমাৰ কাৰণে ডাঙৰ নহয়, আমাৰ কথাটো হ'ল BTC উন্নতি হ'ব লাগে, BTCত উন্নয়নৰ কাম কৰিবলৈ আমাক সুবিধা লাগে বাছ। কংগ্ৰেছে যে আপোনাৰ মুখ্যমন্ত্ৰীৰ যি প্ৰস্তাৱটো যে সঁচা না মিছা এইটো আপোনাৰ? মই কোন কংগ্ৰেছ?